নমস্কাৰ, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত পাতিব লগা বিষয়টো হৈছে বিফলতা, অৰ্থাৎ পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী বিফল হয়, আজি সেই বিফল হোৱা বা ফেইল কৰা ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে কিছু কথা পাতিব বিচাৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰতি বছৰে অসমত আমাৰ ৰাজ্যখনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লাখতকৈও অধিক ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হয়। কিন্তু আপোনালোকে যদি ফলাফলৰ শতকৰা হাৰলৈ মন কৰে তেন্তে দেখা পাব যে 65 পৰা 70% ছাত্ৰ ছাত্ৰীহে পৰীক্ষা দুটাত উত্তীৰ্ণ হয়। প্ৰায় 25 পৰা 30% ছাত্ৰ ছাত্ৰী এই দুইটা পৰীক্ষাতে বিফল হয় বা ফেইল কৰে। এতিয়া কথা হ'ল, যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁলোকক বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনায়, তেওঁলোকক প্ৰশংসাৰে উপচাই পেলাই। আমাৰ যি বৈদ্যুতিন সংবাদ মাধ্যম আছে, ইলেক্ট্ৰনিক মিডিয়া, তাতো আপোনালোকে দেখা পায় যে তেওঁলোকৰ সাক্ষাৎকাৰ লয়, বিভিন্ন অনুষ্ঠান আয়োজিত কৰে তেওঁলোকক লৈ। কিন্তু কথা হ'ল, যিসকল ছাত্ৰ ছাত্ৰীয়ে এই দুইটা গুৰুত্বপূৰ্ণ পৰীক্ষাত বিফল হয়, সেইসকল ছাত্ৰ ছাত্ৰীৰ বিষয়ে আজি কিছু কথা পাতিব বিচাৰোঁ। তেওঁলোকৰ মানসিক অৱস্থাটো কেনেকুৱা হয় যেতিয়া তেওঁলোকে এই পৰীক্ষা দুটাত বিফল হয়, ফেইল কৰে, আৰু আমাৰ সমাজে তেওঁলোকৰ প্ৰতি পোষণ কৰা নেতিবাচক মনোভাৱে তেওঁলোকৰ মানসিকভাৱে কিমান মনোকষ্ট দিয়ে, এই বিষয়ে আজি কিছু কথা পাতিব বিচাৰোঁ। গতিকে মই বন্ধু বান্ধৱীসকল ইয়াকে ক'ব বিচাৰোঁ যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা নিশ্চিতভাৱে দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা। কিন্তু এই পৰীক্ষা দুটাই জীৱনৰ সকলো নহয়, অৰ্থাৎ এই পৰীক্ষা দুটাই জীৱন নহয়। জীৱন নামৰ যিটো ডাঙৰ পৰীক্ষা, সেই জীৱন নামৰ ডাঙৰ পৰীক্ষাটোৰ এই দুটা পৰীক্ষা দুটা ক্ষুদ্ৰ অংশহে। গতিকে এই দুটা পৰীক্ষাত কোনোবা যদি ফেইল কৰে বা বিফল হয় তেন্তে তেওঁলোকৰ জীৱন শেষ হৈ গ'ল বুলি ভাবিব নালাগে। কিন্তু দুৰ্ভাগ্যৰ কথা যে আমাৰ সমাজৰ অধিকাংশ মানুহে যেতিয়া ছাত্ৰ ছাত্ৰী এই দুটা পৰীক্ষাত বিফল হয়, কম নম্বৰ পায়, তেতিয়া তেওঁলোকক অপদাৰ্থ, অকৰ্মণ্য হিচাপে গণ্য কৰে, তেওঁলোকক কোনো কামৰ মানুহ নহয় বুলি ভাবে। কিন্তু সেইটো শুদ্ধ নহয়। কাৰণ মই ভাবোঁ যে পৰীক্ষাত বিফল হোৱা ছাত্ৰ ছাত্ৰী আপুনি যদি ইতিহাসৰ পৃষ্ঠা লুটিয়াই তেন্তে দেখা পাব যে এনেকুৱা বহুত বিখ্যাত ব্যক্তি আছে যিসকল ছাত্ৰ অৱস্থাত পঢ়াত সাংঘাতিক চোকা নাছিল, অৰ্থাৎ ছাত্ৰ অৱস্থাত তেওঁলোক পঢ়াত মধ্যমীয়া পৰ্যায়ৰ ছাত্ৰ আছিল। উদাহৰণস্বৰূপে আমি এলবাৰ্ট আইনষ্টাইনৰ কথা ক'ব পাৰোঁ। আমি সকলোৱে জানো এলবাৰ্ট আইনষ্টাইন বিশ্ববিখ্যাত পদাৰ্থ বিজ্ঞানী আছিল। আমি আৰু এজন বিখ্যাত আৱিষ্কাৰক তথা উদ্ভাৱক টমাছ আলভা এডিছনৰ কথাও ক'ব পাৰোঁ। টমাছ আলভা এডিছন ছাত্ৰ অৱস্থাত পঢ়াত অতি দুৰ্বল বা কেঁচা আছিল। তেওঁক শিক্ষকে বিদ্যালয়ৰ পৰা উলিয়াই দিছিল আৰু তেওঁক মাকে প্ৰাথমিক শিক্ষা প্ৰদান কৰিছিল। গতিকে এই দুজন ব্যক্তি আজি গোটেই পৃথিৱীয়ে তেওঁলোকক চিনি পায় তেওঁলোকৰ কীৰ্তিৰ বাবে। গতিকে এনেকুৱা কোনো কথা নাই যে কোনোবা এটা পৰীক্ষাত বিফল হ'লে সেই ছাত্ৰ বা ছাত্ৰগৰাকীয়ে জীৱনত উন্নতি কৰিব নোৱাৰিব বা তেওঁ কোনো ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিব, এই কথাটো সঁচা নহয়। উদাহৰণস্বৰূপে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চায়, পৰীক্ষাত স্থান পোৱা এজন ছাত্ৰ বা ছাত্ৰীয়ে আপুনি যদি তেওঁলোকৰ অন্য বিষয়ত কোনো, ধৰি লওক পৰীক্ষাত তেওঁ এখন গধুৰ নম্বৰ তালিকা থকা এজন ছাত্ৰ ছাত্ৰীৰ ৰাজনীতি, সমাজ, সাহিত্য আদি বিষয়ত বহুত বেছি জ্ঞান নাথাকিবও পাৰে। কিন্তু আপুনি মন কৰিব যে পৰীক্ষাত 50 বা 60% নম্বৰ পোৱা এজন ছাত্ৰই ভাল ছবি আঁকিব পাৰে বা গান গাব পাৰে। সেইটো তেওঁৰ এটা সুকীয়া প্ৰতিভা, যিটো প্ৰতিভা হয়তো পৰীক্ষাত স্থান পোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নাথাকিবও পাৰে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী বিফল হৈছে, মই ভাবোঁ তেওঁলোকে নিজৰ এই যিটো সুকীয়া প্ৰতিভা, কোনোবাই ভাল গান গায়, কোনোবাই ভাল ছবি আঁকে, কোনোবাই ভাল নাচিব পাৰে, কোনোবাই লিখা মেলা ক্ষেত্ৰত আগ্ৰহী বা কোনোবাই বিভিন্ন হাতৰ কাম জানে, তেওঁলোকে সেই দিশটোক গুৰুত্ব দিব লাগে, সেই প্ৰতিভাটো বিকাশ কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া তেওঁলোকে জীৱনত নিশ্চয় সফল হ'ব।
কিবা নহয় কিবা ক্ষেত্ৰত তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব আৰু আমাৰ ৰাজ্যখনক আমাৰ দেশখনক আগুৱাই নিয়াত সক্ষম হ'ব। গতিকে মই ভাবোঁ যে এই পৰীক্ষা দুটাক লৈ যে আমাৰ সমাজৰ যিটো ধাৰণা যে এই পৰীক্ষা দুটাত কম নম্বৰ পালে এজন ছাত্ৰ বা ছাত্ৰীয়ে জীৱনত আগবাঢ়িব নোৱাৰে, এই কথাটো সঁচা নহয়। কাৰণ ইতিমধ্যে মই উদাহৰণ দিছোঁৱেই টমাছ আলভা এডিছন আৰু এলবাৰ্ট আইনষ্টাইনৰ নাম। তেওঁলোকে কেনেকৈ জীৱনত আগবাঢ়ি গৈছিল, সফল হৈছিল। গতিকে বন্ধু বান্ধৱীসকল, আপোনাৰ যদি ওচৰে পাঁজৰে কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি মেট্ৰিক পৰীক্ষা বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দিছিল আৰু তেওঁলোকে যদি বহুত বেছি ভাল ফলাফল কৰিব পৰা নাই বা তেওঁলোক যদি বিফল হৈছে, তেন্তে মই ভাবোঁ যে আমি তেওঁলোকক উৎসাহ যোগোৱা উচিত, অনুপ্ৰাণিত কৰা উচিত। আৰু তেওঁলোকৰ যি বিশেষ প্ৰতিভা, নিজস্ব প্ৰতিভা প্ৰতিজন ব্যক্তিৰে আছে। এইখন পৃথিৱীত জন্ম হোৱা, কোনোবাই ভাল গান গাই, ছবি আঁকে, নাচিব পাৰে, হাতৰ কাম জানে, বিভিন্ন ধৰণৰ সেই দিশবিলাক আমি বিচাৰি উলিয়াই সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি সেই দিশত আগবঢ়াই নিব লাগে বা আগবাঢ়ি যাবলৈ আমি উৎসাহ যোগোৱা উচিত। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ বিষয়টোত মই এইখিনি কথাই ক'ব বিচাৰিছোঁ। আপোনালোকে কি ভাবে? আপোনালোকে এই পৰীক্ষা দুটাই জীৱনৰ সকলো বুলি ভাবে নেকি? জীৱন নামৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটোত উত্তীৰ্ণ হোৱাটোহে আচল কথা বুলি মই ভাবোঁ। আপোনালোকে এই ক্ষেত্ৰত কি ভাবে মতামত জনাব বুলি আশা ৰাখিছোঁ। কমেণ্ট বক্সত আপোনালোকে নিজৰ অভিমত ব্যক্ত কৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে চাই, তেন্তে প্লিজ অনুগ্ৰহ কৰি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।